Hello friend, welcome back my channel SI Vlog. আজি 15 আগষ্ট স্বাধীনতা দিৱস সেইকাৰণে আজি 7:30 মানত যাব দিছে কলেজত এয়া গৈ আছো এতিয়া 7:20 হৈছে এতিয়া গৈ আছো এয়া গাড়ীত পতাকাটা লগাই লৈছো এতিয়া যাও আৰু কত ফুৰিব পাৰো চাব এয়া ভেৰি বজাৰ পাই গলো এইফালে মোৰ কলেজ আছে এয়া আমাৰ কলেজ Primary Ancolic Higher Secondary School. সব ষ্টুডেণ্ট বিলাক এতিয়া গৈ আছে যেহেতু স্বাধীনতা দিব ৰাতিপুৱা আহিব দিছে সোনকালে এতিয়া যাওঁ এয়া সন্মুখতো আমাৰ ক্লাছৰুম এয়া সন্মুখত আছে আৰু এইটো 9-10 ক্লাছৰুম হাই সেকেন্ডাৰী যেহেতু সব ৰেডি কৰি থৈছে এয়া চাব ভিডিওটো চাই থাকিব আজি অলপ ফুৰিব যাম কাৰণ আজি স্বাধীনতা দিব অলপ ফুৰি আহিম সব ব্লাক এয়া চাওক আমাৰ কলেজটো এতিয়া সব ষ্টুডেণ্ট বিলাকে ৰাউণ্ড হৈ থিয় হ'লে আৰু ছাৰসকলে পতাকাটো উত্তোলন কৰিবলৈ ৰেডি কৰি আছে সব ৰেডি হ'লে এতিয়া পতাকাটো উঠাই আছে যাতে পতাকাটো সাধাৰণ সম্পাদক আৰু কমিটিৰ মানুহ এজনে আৰু ছাৰসকলে লগত আছে সব বিলাক কি কৰি আছে পতাকা উত্তোলন কৰাটো শেষ হ'ল এতিয়া আমি সবে একেলগে ৰাষ্ট্ৰীয় সংগীত গাম চাই থাকিব পতাকা উত্তোলন কৰাটো শেষ হ'ল ৰাষ্ট্ৰীয় সংগীত গাওঁতে ফাৰ্ষ্টত আৰু লাষ্টত অলপখিনি কাটি গ'ল ভিডিঅ' এতিয়া আৰু এটা কলেজত যাওঁ তাৰপিছত অলপ ঘূৰি ফুৰিম বাইকেৰে এয়া এতিয়া জিবি কলেজত আহিলে জিবি কলেজ ফেব্ৰুৱাৰী বজাৰত বহুত গৰম লাগি গ'ল কাৰণ আজি বহুত ৰ'দ দিছে চাওক কিমান ৰ'দ দিছে চাওক ৰাউণ্ডটো কি ধুনীয়াকৈ বনাইছে একদম ৰাউণ্ড হৈ আছে এতিয়া স্পেচ দি আছে আমি বেলেগ এটা ঠাইত ফুৰিব যাওঁ চাওক এতিয়া বৰবাগান ফালে গৈ আছো বহুত বতাহ মাৰি আছে আৰু সন্মুখত গান বজাই আছে বাইকেৰে গৈ আছো বতাহৰ কাৰণে ভইচ ক্লিয়াৰ হোৱা নাই একদম ফুল চাউণ্ডত গান বজাই আছে এতিয়া বাগানটোৰ ভিতৰত সোমাব দিয়া নাই সব বাহিৰতে চাওক ৰাস্তা কাষেৰে কিমান মানুহ জমা হৈ গ'ল কোনোবাই বক্স বজাই আছে আকৌ কোনোবাই ফটো উঠি আছে বহুত মানুহ আহিছে চাওক কিমান মানুহ আহিছে 15 আগষ্ট বুলি এয়া বৰবাগান আছে বৰ্তমান এয়া বৰবাগান চাহ বাগিচাৰ মাজত বহুত মানুহ ফটো উঠিবৰ কাৰণে আহিছে তাৰপিছত বক্সটো লৈ আহিছে বহুতকেইটা এয়া মই আৰু মোৰ ককা এজন আহিলোঁ একেলগে আহিলোঁ বহুত ষ্টুডেণ্ট আহিছে আচৰিত ইমান ষ্টুডেণ্ট আহিছে মই ভবাই নাছিলোঁ ইমান ষ্টুডেণ্ট আহিছে একদম সব হয়তো ষ্টুডেণ্ট ভিতৰ ফালে সোমাব নিদিয়ে একদম বাগানৰ ভিতৰত সেইকাৰণে ইয়াতে আছোঁ বাহিৰত আছোঁ ৰাস্তাতে এইটো ফুৰিব পৰা ভাল লোকেশ্যন নাই এই বৰবাগানটোৱে আছে সেইকাৰণে বৰবাগানৰ সব ষ্টুডেণ্ট আহি থাকে ইয়াতে থাকে আজি 15 আগষ্ট স্বাধীনতা দিৱস সেইকাৰণে
ঘৰৰ পৰাও আহিছে, আহি কিনে একদম ইয়াতে আহিছে পতাকা উত্তোলন কৰি কিনে। চাওক লোকেশ্যনটো চাওক, কি মজা লাগিছে, ভিউটো ভাল লাগিছে। চাওক চব মানুহ আহিছে। চাবা গৈছোঁ পুৰা ৰাউণ্ড হৈ আছে, আমি চাৰিওফালে ঘূৰি পেলাওঁ।